ব্ৰহ্মাণ্ড বা বহিৰ্জগত যাক আমি ইংৰাজীত আউটাৰ স্পেচ বুলি কওঁ, য'ত সকলো সময়তে ভয়ানক নিস্তব্ধতাই আৱৰি থাকে। কিন্তু তথাপিও এই ব্ৰহ্মাণ্ড শান্ত নহয়, কিয়নো এই ভয়ংকৰ নিস্তব্ধতা আৰু অন্তহীন ব্ৰহ্মাণ্ডত বহু সময়ত নানা ধৰণৰ তৰংগ বা ৱেভ বা আপুনি ক'ব পাৰে ছিগনেলছৰ সৃষ্টি হৈ থাকে, যাক মানুহে শুনিব নোৱাৰে, কিন্তু কিছুমান বিশেষ যন্ত্ৰৰ দ্বাৰা সেই ছিগনেলছবোৰ শুনিব পৰা যায়। মানুহৰ সৃষ্টিৰ আৰম্ভণিৰ পৰাই মানুহে অন্য গ্ৰহত জীৱৰ অস্তিত্বৰ কথা ভাবিবলৈ আৰম্ভ কৰে, আৰু সেইবাবেই বৰ্তমান সময়ত ব্ৰহ্মাণ্ডত বিভিন্ন সময়ত উৎপত্তি হোৱা তৰংগৰ ওপৰত বিজ্ঞানীসকলে গৱেষণা চলাই আছে। হয়, তেওঁলোকে ব্ৰহ্মাণ্ডৰ অন্য গ্ৰহৰ পৰা বেলেগ জীৱৰ অস্তিত্বৰ সন্ধান পাবলৈকে সেই ছিগনেলছবোৰ গৱেষণা কৰে আৰু তেনে ছিগনেলছৰ অপেক্ষা কৰে। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এনেদৰে গৱেষণা কৰি থাকোঁতে এবাৰ অন্য গ্ৰহৰ প্ৰাণী, যাক আমি এলিয়েনছ বুলি কওঁ, তাৰ ছিগনেলছ ডিটেক্ট কৰিছিল। এই ঘটনাটো ঘটিছিল 1977 চনৰ 15 আগষ্ট তাৰিখে। সেই সময় আমেৰিকাৰ আটাইতকৈ উন্নত যন্ত্ৰটোৱে ব্ৰহ্মাণ্ডৰ প্ৰায় 200 আলোকবৰ্ষৰ দূৰৰ পৰা কোনো এলিয়েন সভ্যতাৰ ছিগনেল ডিটেক্ট কৰিছিল। এই ছিগনেলটো 1 মিনিট 12 ছেকেণ্ড সময় বাজি আছিল। এই ছিগনেলটো আহিছিল ছেগিটেৰিয়া নামৰ এটা নক্ষত্ৰপুঞ্জৰ পৰা, যিটো পৃথিৱীৰ পৰা 200 আলোকবৰ্ষ দূৰত অৱস্থিত আছিল। এই ছিগনেলটো প্ৰথমে পাইছিল হেৰী আহমান নামৰ এজন গৱেষকে। ছিগনেলটো পাই আনন্দত তেওঁ উত্ৰাৱল হৈ পৰিছিল আৰু তাত তেওঁ চাৰ্কেল কৰি পেজখনত ৱাও বুলি লিখি দিছিল। তেতিয়াৰ পৰাই এই ছিগনেলটোক ৱাও ছিগনেল নামেৰে জনা যায়। এই ছিগনেলটোক আজিলৈকে কোনেও ছল্ভ কৰিব পৰা নাই, আৰু সেই ছিগনেলটো অহাৰ পিছৰে পৰা আজিলৈকে পুনৰ ছেগিটেৰিয়া নক্ষত্ৰপুঞ্জৰ পৰা কোনো ছিগনেল অহা নাই। বৈজ্ঞানিকসকলৰ মতে সেই ছিগনেলটো হয়তো কোনো এলিয়েন সভ্যতাই 200 আলোকবৰ্ষৰ আগতে ছেগিটেৰিয়া নক্ষত্ৰপুঞ্জৰ পৰা পঠাইছিল, যিটো পৃথিৱীত 1977 চনৰ 15 আগষ্ট তাৰিখে ডিটেক্ট হৈছিল। অথবা কোনো এলিয়েন সভ্যতাৰ বিপদৰ সময়ত ইমাৰ্জেঞ্চি ছিগনেল ৰূপে তেওঁলোকে পঠাইছিল। হয়তো সেই সভ্যতা বৰ্তমান আৰু নাই, আৰু সেইবাবেই হয়তো ছেগিটেৰিয়া নক্ষত্ৰপুঞ্জৰ পৰা তাৰ পিছত কোনো ছিগনেল পোৱা নগৈছিল। যদিও আমি গম পালোহেঁতেন যে সেই ছিগনেলছ কোনো এলিয়েন সভ্যতাই বিপদৰ পৰা উদ্ধাৰ পাবৰ বাবে পঠাইছে, তথাপিও আমি তেওঁলোকক সহায় কৰিব নোৱাৰিলোহেঁতেন, আৰু হয়তো আগন্তুক 500 শতাব্দীলৈকে আমি ইমান দূৰ অতিক্ৰম কৰিব নোৱাৰিম। যদি আপুনি 200 আলোকবৰ্ষ কিমান অনুমান কৰিব পৰা নাই, তেন্তে মই আপোনাক কৈছোঁ শুনক। পোহৰে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে। গতিকে 200 বছৰ পোহৰে যিমান দূৰ অতিক্ৰম কৰিব, সিমান দূৰত আছে ছেগিটেৰিয়া নক্ষত্ৰপুঞ্জ। ছেগিটেৰিয়া নক্ষত্ৰপুঞ্জলৈ হয়তো আমি কেতিয়াও যাব নোৱাৰিম, কাৰণ আইনষ্টাইনৰ মতে আমি কেতিয়াও পোহৰৰ গতি এটেইন কৰিব নোৱাৰোঁ। স্পেচশ্বিপ তৈয়াৰ কৰাটো দূৰৰ কথা। ধৰি ল'লোঁ আমি এখন স্পেচশ্বিপ তৈয়াৰ কৰিলোঁ যিখন পোহৰৰ বেগত যাব পাৰে, তথাপিও আমি ইমান দূৰ অতিক্ৰম কৰিব নোৱাৰোঁ, কাৰণ ছেগিটেৰিয়া নক্ষত্ৰপুঞ্জলৈ যাবলৈ পোহৰৰ বেগত 200 বছৰ ট্ৰেভেল কৰিব লাগিব, যিটো কেতিয়াও সম্ভৱ নহয়। কিন্তু অহা কেইবা শতাব্দীৰ পিছত হয়তো এই সকলোবোৰ সম্ভৱ হ'বও পাৰে। কিন্তু মনত ৰাখিব, ব্ৰহ্মাণ্ডই ইমান সহজতে তাৰ ৰহস্য জানিবলৈ নিদিয়ে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আপুনি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক কৰিব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে, অথবা আপুনি তলৰ কমেণ্ট বক্সত গৈও মোক কমেণ্ট কৰিব পাৰে। মই আপোনাৰ কমেণ্টটো পিক কৰিম, আৰু নেক্সট ভিডিঅ'ত আপোনাৰ কমেণ্টটো মই নিশ্চয় শ্বেয়াৰ কৰিম। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।